ৰাসৰ থলী চাগে দেখি আপোনালোকে ভাবিছে ৰাস শেষে হ'ল, এতিয়া আকৌ কিহৰ ৰাসৰ থলী। আচলতে কথাটো হ'ল যে যোৱা যিদিনা লাষ্ট ৰাস আছিলে সিদিনাখন ৰাসৰ থলীলৈকে গৈছিলোঁ। এইবাৰ 28 তাৰিখৰ দিনালৈকেও ৰাসখন আছিলে আৰু সেইদিনাই নলবাৰী হৰি মন্দিৰত এখন ব্যতিক্ৰমী বিয়া আছিলে। একেবাৰে 9টা যোৰাৰ বিয়া হৰি মন্দিৰত সিদিনা পাতি দিয়া হৈছিলে আৰু সেই বিয়াখনতে মোৰ মামাৰ ল'ৰাৰো বিয়া আছিলে আৰু ঢেৰ মানুহ দেখি ধৰিবই পাৰিছে। যাওঁতে যাওঁতে পলমেই হৈ গ'ল, যিহেতু গুৱাহাটীৰ পৰা গৈছোঁ আৰু এনেকুৱা এখন ব্যতিক্ৰমী বিয়াৰ অংশ ল'ব পাৰিলে সঁচাই ভাল লাগে। আৰু এই চেগতে আমাৰ চৰকাৰক অশেষ ধন্যবাদ যে এনেকুৱা এটা পদক্ষেপ লৈছে। ধন্যবাদ এইটো কাৰণেই দিব লাগিব কাৰণ সকলোৰে নিজৰ বিয়াখন ভালকৈ পতাৰ ইচ্ছা থাকে হয়নে, আৰু বহুতে হয়তো বহুত বিশেষ কিছুমান কাৰণত সেনেকৈ বিয়া সমজুৱাভাৱে পাতিব নোৱাৰে আৰু সেইটো কাৰণতে চৰকাৰে এইটো পদক্ষেপ লৈছে, খুবেই ভাল কৰিছে। মানে বহুতৰে সপোন পূৰা হৈছে আৰু আমাৰ ঘৰৰ সকলোখিনি আহিছে, মানে মামাহঁতৰ ফালৰ মাহী জেঠীমা যিমানখিনি আছে, মামা মামীহঁতো আছে আৰু ভালো লাগিছে। ঢেৰ বিয়া একেলগে 9টা যোৰা জানেনে। আৰু এনেকুৱা কিছুমান অনুষ্ঠানতহে আমি সকলোৱে নিজৰ মানুহবিলাক একেলগে গোট খাওঁ, সেইকাৰণে বিয়া পাৰ্বণ এইবিলাক সঁচাকৈ বহুত ভাল লাগে। আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, পূৰা আমাৰ যেনেকৈ বিয়া হয় পূৰা সকলোখিনি নিয়ম কৰিছে। অৱশ্যে আমি এইখিনি নাপালোঁ, মিছ কৰি দিলোঁ। আৰু এয়া ফটো ছেশ্যন চলি আছে অলপমান, মানে এইখিনি সময়ৰ আগতে জয়ন্ত মল্ল বৰুৱাদেৱেও ধুনীয়াকৈ ভিডিঅ' কলিঙতে সকলোকে আশীৰ্বাদ দিছে আৰু সকলোৱে আশীৰ্বাদ কৰিব এই নতুনকৈ বিয়া হোৱা সকলো যেন ভাল হয়। আৰু আমি তাৰে মাজতে চাহ খাবলৈ গ'লোঁ, লাঞ্চ কৰাৰ কাৰণে কুপনো দিছে জানেনে, সকলোৱে যাতে ধুনীয়াকৈ লাঞ্চ কৰিব পাৰে প্ৰত্যেকটো যোৰাৰে ফেমিলিৰ মানুহৰ কাৰণে। কিন্তু আমি তাৰে মাজতে চাহ তাহ খাই ভাত অলপো খালোঁ, নিৰামিষ হ'লেও খুবেই ভাল আছিলে। হৰি মন্দিৰৰ মানে ভাত সাজ খাই সঁচাকৈ ভাল লাগিল। আৰু এতিয়া গধূলি সময়ৰ ৰাস যিহেতু আজিও আছে, মানুহ প্ৰায় ভিৰ হৈয়ে গৈছে আৰু আমাৰ বিয়া সম্পন্ন। এতিয়া ঘৰলৈ যাব লাগে, কিছুমান ঘৰতো নিয়ম আছে আৰু ইয়াৰ ঘৰত আহি পালোঁ। দৰা কইনা আদৰা সময় আৰু আপোনালোকে চাওকচোন কিমান ফূৰ্তি কৰিছে, মামীহঁতে বিয়া গীত জুৰিছে। ঘৰত অহাৰ পিছত ইয়াৰ দৰা কইনা আদৰা সময়, কিমান যে এটা ভাল লগা পৰিৱেশ। পিছে দৰা মোতকৈ সৰু দে ভাইটি হয়, তাহাঁতক আশীৰ্বাদ জনালোঁ তাহাঁতৰ যুগ্ম জীৱন যেন ভাল হয়। আৰু এয়া এতিয়া মামী পেহীয়েক তাৰপিছত জেঠীমাহঁতে বিয়াৰ গীত জুৰিছে দেই। আৰু এয়া ডাঙৰ মামী, মাজু মামী, সৰু মামী সকলোৱে একদম বিয়াৰ গীত জুৰিছে। মোৰ 3 নম্বৰ মামাগৰাকীৰ তেখেতৰ ল'ৰাৰ বিয়া আছিলে, ডাঙৰটো ল'ৰাৰ, আৰু সঁচাকৈ মামা বুলি ক'লে এটা বেলেগেই ইম'শ্যন। আৰু এয়া এতিয়া বিয়াৰ মানে দৰা কইনা আদৰাৰ পিছৰ বাকী নিয়মখিনি আৰু তেওঁলোকক বাহিৰত বহিব দিয়া হৈছে। আৰু এয়া আমাৰ ডাঙৰ মামাৰ ছোৱালী, সৰু মামাৰ ছোৱালী সকলোখিনি বহি আছে। আৰু সঁচাকৈ বিৰাট এটা ভাল লগা পৰিৱেশ এতিয়া। আৰু একদম মানে হাঁহি উঠি আছে কাৰণ মামীহঁতে মানে একদম কিমান যে জোকাইছে দৰা কইনাক, এইখিনি সময়ত বহুত জোকায়। দৰাৰ পেহীয়েক মামীয়েক, মানে মোৰ জেঠীমাহঁতো আছিলে। আৰু এইগৰাকী হৈছে মোৰ মামী, মানে দৰাৰ মাক। মামী এতিয়া কিছুমান নিয়ম কৰিব, অলপ দেৰি পিছত কিছুমান খেল হ'ব যে চাউলত যে আঙুঠি লুকাই কিবা, চাই খুব ভাল পাব, চাই থাককচোন। এখন মানে চিম্পল বিয়া যদিও বিৰাট ভাল লাগিব, সদায় মানে আমাৰ স্মৃতি হৈ থাকি যাব। আৰু সেই ভিডিঅ'টো সেইকাৰণে আগবঢ়াইছোঁ কাৰণ কিবা কাৰণত যদি ফোনৰ পৰা ডিলিটো হৈ যায় থাকি যাব। কিন্তু মোৰ এটা বস্তু বেয়া লাগিছে, আমাৰ ঘৰত কিমান ফূৰ্তি, মানে দৰাই কইনা আনিছে, কিন্তু ছোৱালী ঘৰত কিমান বেয়া লাগি আছে ন, ইমান ডাঙৰ দীঘল কৰি ছোৱালীজনীকে যে ওলাই দিয়ে। যি হওক বাৰু এয়াই নিয়ম দিয়কচোন আমাৰ, যি হওক এতিয়া ভালকৈ তাহাঁতে থাকক সেইটোৱে আশীৰ্বাদ। আৰু এইবিলাক নিয়ম কৰি উঠাৰ পিছত আমি এতিয়া ভাতত লাগিব হ'ল। মামীহঁতে কিবা কিবি বনাই আছে নিৰামিষ। মামীয়ে ক'লে যে মাংসখন তোমালোকে কোনোবাই বনোৱা, মামীৰ ছোৱালী আমি মিলি মাংসখন বনালোঁ কাৰণ খাই লৈ ঘৰতো যাব লাগিব। আজিৰ দিনটো সঁচাকৈ বিৰাট ভাল লাগিল, সদায় মনত থাকিব। আপোনালোকেও দৰা কইনাক আশীৰ্বাদ কৰিব, যুগ্ম জীৱন যেন ভাল হয়। আৰু কেনেকুৱা লাগিল জনাবচোন।